নমস্কাৰ, মই মিন্টুমণি ঠেঙালে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি মই আপোনালোকক ব্লগটিত দেখাম এটা চিলাই, সেইটো হৈছে ভৰ্তি চিলাই। অতি সহজে ভৰ্তি চিলাই কেনেদৰে কৰিব পাৰি চাওঁচোন আহক। প্ৰথমে মই চিলাইটো কৰিবলৈ লোৱাৰ আগতে এপাহ ফুল আঁকি লৈছোঁ, এয়া আপোনালোকে দেখিছে। তাৰপিছত এনেদৰে এটা চুকৰ পৰা মই উলিয়াই লৈছোঁ বেজিটো। প্ৰথমে এনেদৰে তলৰ পৰা ওপৰলৈ ল'লোঁ, তাৰপিছত এনেদৰে খুচিব, তাৰপিছত এনেকৈ সূতাডাল লৈ ল'ব। তাৰপিছত আগতে প্ৰথমে যিডোখৰত খুচি উলিয়াইছিলে সূতাডাল, সেই গুৰিলে আকৌ পুনৰ এনেদৰে গাৰ ফালে টানি নিব। আকৌ আগৰলৈ এনেদৰে সূতাডাল টানি নিব। আকৌ এনেদৰে গাৰ ফালে এবাৰ টানি দিব সূতাডাল। এয়া দেখিছে আপোনালোকে, এনেদৰে কৰি গৈ থাকিলে ফুলপাহ হৈ যাব সম্পূৰ্ণ। এনেদৰে লাগি গৈছে। মই যিহেতু এখন ৰুমালত কৰিছোঁ, মোৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক ৰুমালখন দেখাম। এয়া আপোনালোকে দেখিলে মোৰ ভৰ্তি চিলাইটো এখন ৰুমাল হয়। আপোনালোকৰ যদি এই চিলাইটো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহিবলগীয়া ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো টিপি দিব।